আজি প্ৰেছ মিট আমাৰ গুমা ব্লক বিপিএফ গুমা ব্লকৰ পৰা প্ৰেছ মিট দিয়াৰ এটাই কাৰণ আমাৰ যোৱা বছৰৰ পৰা আমি গুমা ব্লকৰ আমি বিপিএফৰ হৈ কাম কৰি আছোঁ সবে একেলগত। তাৰপিছত ইদানিং আমাৰ বিটিচি নিৰ্বাচন হয়তো সন্মুখত আহি পালে টিকিটৰ দাবীদাৰ হিচাপে সবে ডিমাণ্ড কৰি আছে। তো টিকিট কোনে পাব নাপাব এতিয়া আমাৰ হাইকমাণ্ডৰ কথা। আমাৰ গুমা ব্লকৰ যোৱা টাৰ্মছৰ ছেক্ৰেটাৰী বক্কৰ আলী আহমেদ আৰু আমাৰ ডিষ্ট্ৰিক্টৰ উপ সভাপতি আছিল যোৱা টাৰ্মছৰ শ্ৰী অমৰদীপ ৰায়। ইহঁতে আমাৰ বক্কৰৰ টিকিটৰ ডিমাণ্ডাৰ আছিল, কিন্তু খালি বক্কৰ বুলি নহয় আৰু ৫-৭জন আছে আমাৰ টিকিটৰ মানে দাবীদাৰ। ইয়াৰ মাজতে আমাৰ ব্লক কনফাৰেন্স হোৱাতে টিকিটৰ ডিমাণ্ড কৰাতে আমাৰ ব্লকৰ বা ডিষ্ট্ৰিক্টৰ পৰা বক্কৰক ছাছপেণ্ড কৰি আছে আমাৰ দলৰ মানে সংবিধান কিছু কাৰ্যকলাপত বা সংবিধান বিৰোধী কিছু কাম কৰি আছিল। সেইটো কাৰণত আমাৰ অলপ ছাছপেণ্ড হোৱাত আমি তাক আমাৰ ব্লক কনফাৰেন্সৰ পৰা ব্লক কনফাৰেন্স যেতিয়া হ'ল তাক আমাৰ ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰীৰ পৰা তাক আমি আঁতৰাই দিলোঁ। ব্লক ছেক্ৰেটাৰী আছিল আমাৰ যোৱা টাৰ্মছত, তাক আঁতৰাই দিলোঁ। আৰু আমাৰ উপ সভাপতি যে আছিল অমৰদীপ ৰায়, তেওঁ আমাৰ ডিষ্ট্ৰিক্টৰ আছিল, কিন্তু তেওঁৰ কাৰ্যকলাপত আমি ডিষ্ট্ৰিক্টৰ অসন্তুষ্টি হোৱাৰ পিছত তাক চকজ নটিছো কৰিছিল। চকজ নটিচৰ সি ৰিপ্লাইও দিছিল, কিন্তু ঠিকমতে আমাৰ ৰিপ্লাইটো দিব পৰা নাই। তাৰপিছত আমাৰ ব্লক কনফাৰেন্স হোৱাৰ পিছত আমি নতুনকৈ ছেক্ৰেটাৰী বনাই ল'লোঁ। আমি দলৰ হৈ চবে মিলি জুলি কাম কৰি আছোঁ, কিন্তু সিহঁতে দলতে আছে, পদবী নাই। দলতে আমাৰ মেম্বাৰ হিচাপত আছিল। যোৱা ৩ তাৰিখত জানুৱাৰী ৩ তাৰিখত সিহঁতে পিকনিক খাব গৈছিল। পিকনিক খাব গৈছিল হয়তো কোনোবা বিজেপি ইউপিপিএলৰ পৰা পইচা লৈ সিহঁতে কোনোবা বিজেপিৰ মানুহৰ লগত পিকনিক খাব গৈছিল। যাই কিনি সিহঁতে তাত আমাৰ পিকনিক খোৱাৰ টাইমতে মিটিং আকাৰত সিহঁতে মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰে। সিহঁতে মোৰ তাত ভিডিঅ' ফুটেজো আছে, মই আপোনাক দেখাই দিব পাৰিম। সিহঁতে ইমানখিনি কৈছে যে মই নেকি চন্দন কাঠ বেপাৰী, চেগুন কাঠ বেপাৰী, গৰু বেপাৰী, মাফিয়া বুলি ব্যক্তিগতভাৱে আক্ৰমণ কৰে। অমৰদীপ ৰায় আৰু বক্কৰ, মোৰ তাত ভিডিঅ' আছে। কিন্তু মই শ্ৰদ্ধা কৰোঁ সিহঁতক। তাত ৰাজকুমাৰো আছিল, মাষ্টাৰ মানুহ এজন, তেওঁ আছিল, তেওঁ মই বহুত শ্ৰদ্ধা কৰোঁ। এতিয়ালৈকে তেওঁ বিপিএফত আছে আমাৰ ৰাজকুমাৰ, তেওঁ এতিয়ালৈকে ৰিজাইন দিয়া নাই। অমৰদীপ ৰায়ে ৰিজাইন দিছে, তো ৰাজকুমাৰ এতিয়ালৈকে দিয়া নাই, তাক মই শ্ৰদ্ধা কৰোঁ। আমাৰ বিপিএফত এতিয়াও আছে, মই আশা কৰিম তেওঁ থাকিব। কিন্তু অমৰদীপ ৰায় বক্কৰে যিটো মোক আক্ৰমণ কৰিলে, কৰাৰ পিছত মই চাই কিনি মই বহুত দুখ পাইছোঁ। কাৰণ ৰাজনীতি দল চবে ৰাজনীতি কৰিব, টিকিট চবে বিচাৰিব, কিন্তু এনে নহয় যে ৰাজনীতিৰ মাধ্যমত আমি কিবা সংযম হৈ কথা ক'ব লাগিব। তো তাৰ বাহিৰত ব্যক্তিগত আক্ৰমণ কৰাটোতো ঠিক নহয়। কিন্তু যিমানখিনি কৈছে খুব দুখ পাইছোঁ মই। ইয়াৰ কাৰণে মই অলৰেডি আমাৰ ওপৰ মহলতে মই কথা পাতিছোঁ, প্লাছ মই এডভকেটৰ লগতো কথা পাতিছোঁ, হাইকোৰ্টৰ লোৱাৰ কোৰ্টৰো কথা পাতিছোঁ। মই এইটো লৈ আইনগত ব্যৱস্থা ল'ম। অহাকালি মই আইনগত ব্যৱস্থা ল'ম। এইটো মানে মই মানহানি এটা কেছো কৰিম, কাৰণ যিটো মই এইবিলাকত জড়িত নাই। ব্যক্তিগত আক্ৰমণ কৰি ব্যক্তিগতভাৱে তো মোক বদনাম দিয়াটো মানে মোহভংগ কৰাৰ চেষ্টা কৰিছে। সেইটো কাৰণে মই আমাৰ সাংবাদিক বন্ধুসকলক মাতি মই এই বস্তুটো জনালোঁ আৰু কি। এইখিনি মোৰ কথা। মোক সেই দুটাত অমৰদীপ ৰায় আৰু বক্কৰ আলী তাৰ নামতো মই কৰিম, এই দুটা নামতো মই কৰিম। যিটো দুটা নামত মই ভিডিঅ' ফুটেজ পাইছোঁ কোৱাটো। সিহঁতে বিৰোধিতা কৰা মানে সিহঁতে একচুৱেলি আমি এটা দল আছিলোঁ বিপিএফত, আমি এটাই দল। কিন্তু আমাৰ বিপিএফত থকা অৱস্থাত সিহঁতে টিকিট ডিমাণ্ড নকৰিছিল। টিকিট ডিমাণ্ড খালি সি বুলি নহয়, আমাৰ জয়নাল দাও কৰিছিল, মন্নাথ দাও কৰিছিল, ময়ো কৰিছোঁ। কিন্তু সি সংকট ভাবিল যে মই টিকিট নাপাম বুলি। তাৰপিছত সি টকাৰ ডিমাণ্ড আহিল, তাক অলৰেডি 5 লাখ টকা দিয়া হ'ল। সেই টিকিট নিবিচাৰে বুলি মানে টিকিট তাক নালাগে, 5 লাখ টকা ল'ল, দলৰ হৈ কাম কৰিব। তো টকা লোৱাৰ পিছত সি এনেকুৱা দল
বিৰোধী কাম কৰিব ষ্টাৰ্ট কৰিলে। দল আপোনাক এই ক্ষেত্ৰত সহায় কৰি আছে ন? দলটো নিশ্চয় কৰিব। আজিতো মই যে প্ৰেছ মিট দি আছো, ক'ত দি আছো? BPF গুমা দলত দি আছো, মই গুমা BPF অফিচত দি আছো, মইতো বেলেগত দিয়া নাই। মই আছো গুমা ব্লকৰ ভাইচ প্ৰেচিডেণ্ট হৈ আছো এতিয়া BPFৰ। নাম মোহাম্মদ ইমতাজ আলী। ইয়াৰ আগতে বক্কৰে যেতিয়া টিকিট ডিমাণ্ড কৰিছিল, টিকিট নালাগে বুলি কৈছিল, মোৰ পৰা 5 লাখ 1 কোটি টকা বিচাৰিছিল। আমি ক'ৰ পৰা দিম পইচা? আমাৰতো চৰকাৰো নাই। পিছত বাণ্ডিং কৰি কৰি মোৰ পৰা বক্কৰ 5 লাখ টকাও ল'ল। সেই টকাটো মই MCL ৰ থ্ৰুত, আমাৰ ৰবীন্দ্ৰ চাৰ্জ যে আছে তাৰ থ্ৰুত মই তাক 5 লাখ টকা দিয়াইছোঁ। তেওঁ 5 লাখ টকাও লৈছে BPFৰ পৰা। লোৱাৰ পিছতে সি এইবিলাক কাৰ্যকলাপ, দল বিৰোধী কাৰ্যকলাপ কৰি আছে। এতিয়া তাক মানে খালি পইচাই লাগে, এই হ'ল কথা মোৰ। আৰু ইয়া যে মোৰ বেকগ্ৰাউণ্ডত যে সি এনেকৈ মানে ভুৱা কতবিলাক কথা কৈছে, সেইটো মই দুখ পাইছোঁ। কিন্তু মই যদি তাক ক'ব যাওঁ, আজিলৈকে গুজৰাটত কাম কৰা মানুহ, গৰীব মানুহ, গুজৰাটত কাম কৰি তাৰ একাউণ্টত, মানে সেই মানুহবিলাকৰ একাউণ্ট নাই, তাৰ একাউণ্টত পইচা দিয়া, জমা থোৱা প্ৰমাণ আছে। সেই পইচাও সি দিয়া নাই। কিমান মানুহ যে আজিলৈকে পইচা মাৰি আছে, সিটো চেণ্ডিকেট চলাই আছে। মাটি, আদিবাসী মাটি, আমাৰ জনগোষ্ঠী আদিবাসীৰ মাটিত আমাৰ নামত নহয়। সি জবৰদস্তি চেণ্ডিকেট বনাই মাটিত দালালি কৰি আছে। 14 বিঘা মাটি এক লগত কিনিছে সি। কাৰ নামত কিনিছে এইটো? সেইটো ভূ-মাফিয়া হয়। এইটোতো প্ৰমাণ আছে। 14 বিঘা মাটি সি এক লগত যে কিনিলে, ক'ত পালে? সেইটো জনগোষ্ঠীৰ মাটি সি 14 বিঘা কিনিবৰ কাৰণে ক'ত পাৰ্মিশ্যন পালে? সেইটো মাটি চেণ্ডিকেট চলাই, মাটিত দালাল, থানাত দালাল। এইটোতো নোহোৱা নহয়, আপোনালোকে চবেই জানে। থানাত দালাল, মাটিত দালাল, এইটো চবেই জানে। যদি বিশ্বাস নহয়, সি 14 বিঘা মাটি যে আদিবাসী কিনিছে, কিমান টকাত কিনিছে, এইটো আপোনালোকে নিজে সুধিলে পাব। আৰু এইটো মই প্ৰমাণ দিম। সি যদি দম থাকে, তাৰ মোৰ ঘৰত মানহানি কেছ কৰোঁ, মই এইটো প্ৰমাণ দিম। তাৰ নামত যে মাটি 14 বিঘা আছে, আদিবাসী জনগোষ্ঠীৰ মাটি, সেইটোতো মিছা কথা নহয়। আৰু সি যদি মোৰ নামত যদি কোনো প্ৰমাণ আছে, সি দিয়ক, কিন্তু মই মানহানি কেছ কৰিমেই।